ভাৰতৰ 80% মানুহৰ আপোনাৰ এই কিডনী যে আপোনাৰ ডেমেজ হয় আপোনাৰ এই কিডনী ডেমেজ হোৱাটো আপোনাৰ ধৰা পৰে একেবাৰে লাষ্ট ষ্টেজত আপোনাৰ প্ৰথমতে আপোনাৰ কি মানুহে গমেই নাপায় আপোনাৰ যে এই কিডনীটো যে আপোনাৰ কি ডেমেজ হৈ থাকে লাহে লাহে এই লক্ষণবিলাক আপোনাৰ কি ইগনোৰ কৰি থাকে আপোনাৰ লক্ষণবিলাক দেখাই যদিও মানুহে আপোনাৰ গম নাপায় আপোনাৰ কিডনী ডেমেজ হোৱাৰ আপোনাৰ কি প্ৰাথমিক লক্ষণবিলাক তো আজি মই 5টা প্ৰাথমিক লক্ষণৰ বিষয়ে ক'ম তো ফাৰ্ষ্ট লক্ষণটো হৈছে আপোনালোকে যেতিয়া পেচাব কৰিলে আপোনালোকৰ কি হ'ব ইউৰিন কালাৰটো আপোনালোকৰ চেঞ্জ হ'ব পাৰে বা আপোনাৰ ফমি ইউৰিন হ'ব পাৰে আপোনাৰ কি ইউৰিনৰ আপোনাৰ গন্ধ হ'ব পাৰে আপোনাৰ এইটো হৈছে আমাৰ কি ফাৰ্ষ্ট কাৰণ ছেকেণ্ড কাৰণটো হ'ব পাৰে আপোনালোকে যেতিয়া ৰাতিপুৱা শুই উঠিব ৰাতিপুৱা শুই উঠাৰ পিছত আপোনালোকৰ কি এই ভৰি আপোনালোকৰ ফুলিব আপোনাৰ আৰু বা এই চকুৰ তলৰ বটা আপোনালোকৰ কি হ'ব ফুলিব আপোনাৰ তাৰপিছত 3 নম্বৰ কাৰণটো হ'ব পাৰে কি আপোনালোকে ধৰি লওক নৰ্মেলি যিখিনিয়ে পেচাব কৰে আপোনাৰ এই কিডনী যদি আপোনাৰ প্ৰব্লেম হয় তেতিয়া কি হ'ব পাৰে হয়তো আপোনাৰ কি আপোনাৰ পেচাবৰ আপোনাৰ এমাউণ্টটো আপোনাৰ ইউৰিনৰ এমাউণ্টটো হয়তো আপোনাৰ লগাতকৈ বেছি হ'ব পাৰে বা আপোনাৰ কি লগাতকৈ আপোনাৰ কি কম হ'ব পাৰে আৰু বিশেষকৈ আপোনালোকৰ কি হ'ব ৰাতি আপোনালোকে যেতিয়া শুব আপোনাৰ এই শুৱাৰ টাইমত আপোনাৰ কি বেছিকৈ আপোনালোকৰ কি হ'ব পেচাব পৰা লাগি থাকিব আপোনাৰ তাৰপিছত কাৰণটো হ'ব পাৰে কি আপোনাৰ একো কাৰণ নাই একো কাৰণ নোহোৱাকৈ আপোনাৰ কি লোৱাৰ বেক পেইন হৈছে আপোনাৰ এইটো এটা লক্ষণ হ'ব পাৰে আপোনাৰ হয়তো কিডনীত আপোনাৰ কি ইনফেকশ্যন হৈছে বা আপোনাৰ কি কিডনী ষ্টোনৰ সমস্যা আছে তো তাৰ কাৰণে আপোনাৰ যদি একো লক্ষণ নাথাকে যদি লোৱাৰ আপোনাৰ কি লোৱাৰ বেক পেইন হয় আপোনাৰ নেক্সট কাৰণটো হ'ব পাৰে কি আপোনাৰ স্কিনটো আপোনাৰ কি শুকান হ'ব পাৰে আৰু আপোনাৰ কি হয় আপোনাৰ ছালটো আপোনাৰ খোজাই থাকিব কাৰণ আপোনাৰ যেতিয়া কিডনী ভালকৈ ফিল্টাৰ কৰিব নোৱাৰিব বস্তুবিলাক তেতিয়া কি এই টক্সিনবিলাক গৈ আমাৰ কি স্কিনত আমাৰ জমা হয় তো তাৰ কাৰণে আমাৰ কি স্কিনটো আপোনাৰ শুকান হয় আৰু খোজতি আপোনাৰ হৈ থাকে খোজাই থাকে আপোনাৰ তো এই